দীপেন বড়ো ছাৰক ভোট দি জয়যুক্ত কৰিম। কাৰণ আমাৰ এতিয়া ইফালে আমাৰ গাঁৱৰ মানুহে যিবোৰে অৰুণোদয় পাই আছিলে, যিবোৰে বৃদ্ধ পেঞ্চন পাই আছিলে, সেইবোৰে এতিয়া বন্ধ কৰি দিছে। ইহঁতি পাই সেইখিনি অকণমান পইচা পাই আছিলে, সেইখিনি পইচাত যেনিবা কিবা এটা কৰি আছিলে, সেইটোও বন্ধ কৰি দিলে। এতিয়া বন্ধ কৰি দিয়াত ইহঁতৰ প্ৰব্লেম হৈছে। এতিয়া অৰুণোদয় আমি পোৱা নাই, বহুতবোৰে পোৱা নাই। আমাৰ ইয়াতে এজন দুজনে পাইছে আৰু বহুতবোৰে পোৱা নাই। বৰ্তমান এতিয়া চলি থকা আমাৰ BPF চৰকাৰে বন্ধ কৰি দিছে। অৰুণোদয় বন্ধ কৰি দিছে, বৃদ্ধ পেঞ্চনবোৰ বন্ধ কৰি দিছে। বাকী আমাৰ পাবলগীয়া ঘৰ, আই ঘৰ, এইবোৰো পোৱা নাই আমি। 6 নং ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱে ভূঞে বিভিন্ন ৰাইজৰ মাজত বিভিন্ন সভা সমিতি অলৰেডি আমি কৰিছোঁ। আৰু আমাৰ গোটেইবিলাক প্ৰাইমাৰীৰ পৰা আদি কৰি ব্লকৰ পৰা আদি কৰি প্ৰাইমাৰী বুথ কমিটিৰ পৰা আদি কৰি আমি গোটেইবিলাক প্ৰচাৰ অভিযান চলাইছোঁ। ইতিমধ্যে খুবেই ভাল লাগে, কাৰণ আমাক ৰাইজে যথেষ্টখিনি সঁহাৰি জনাইছে। বিভিন্ন জাতি জনগোষ্ঠী আজি আগবাঢ়ি আছে, যাৰ কাৰণে আজি চাওক আপোনালোকে দেখিবলৈ পাইছে মাইনৰিটি জনগোষ্ঠীৰ মানুহবিলাক দলে বলে ওলাই আহিছে। কি কাৰণত ওলাইছে? আজি ৰাতি কেইটা বাজে? চাওক ৰাতি 12টা বাজে, 12টালৈকে এতিয়ালৈকে যোগদান আমাৰ লগত কৰি আছে চাওক UPPL দলত। কাৰণ UPPL দলৰ নীতি আৰু আদৰ্শ আছে। প্ৰমোদ বড়ো ডাঙৰীয়া আজি বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰিছে, যাৰ কাৰণে আজি তেওঁলোকে নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি দলে বলে যোগদান কৰিবলৈ ওলাই আহিছে। এই ৰাতি 12টা বজাত যে তেওঁলোকে আজি ঘৰৰ টোপনি মাৰাৰ সময়, এই সময়ৰ লাগি যে তেওঁলোকে যোগদান কৰিবলৈ আহিছে, এইটো এটা সৌভাগ্য বুলি ক'ব লাগিব। ইয়াৰ কাৰণে মই বিচাৰোঁ আৰু আমি ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ যে UPPL দল জয়ী হোৱাটো 100%। দীপেন বড়ো ডাঙৰীয়াক সকলো প্ৰজন্মই, যুৱ প্ৰজন্মই বিচাৰিছে আৰু UPPL দল জিকি যোৱাটো 100%। ইয়াতে কোনো প্ৰতিদ্বন্দ্বিতা নাই, আমাৰ লগত কোনো ফেক্টৰ মাৰা কোনো দল নাই। UPPL দল, প্ৰমোদ বড়োৰ দল আৰু আমাৰ দীপেন বড়ো ডাঙৰীয়াই জিকাটো 100% হৈ আছে। আজি মই বহু বছৰে ধৰি দীপেন বড়ো ছাৰৰ আগৰ পৰাই মই যেতিয়াৰ পৰা আপচুৰ সভাপতি কৰি আছিল, তেতিয়াৰ পৰাই মই তাৰ কথাবিলাক শুনি, মই তাৰ কথা শুনি কিছুমান কথা শিকিছিলোঁ। নৱপ্ৰজন্মৰ কেনেকুৱা আগুৱাই নিব পাৰে, তেতিয়াৰ পৰা মই খুব ভাল লাগিছিল তাৰ কথাবিলাক শুনি। আজি সি UPPLৰ যি MLA হয়, যিখিনি নেকি আজি ডেকা যুৱ চামৰ যিখিনি কথা ভাবিছে, তাৰ কাৰণে আমি সকলো আমাৰ যিখন গাঁৱৰ আমি কদমগুৰি চাৰগুৰি, তাৰ পৰা গোটেই ডেকাখিনি আমি দীপেন বড়ো ছাৰৰ ওচৰত আহিছোঁ। আজি আমি সকলোৱে আহি আমি এখন সম্বৰ্ধনাৰে আমি UPPLৰ যোগদান দিছোঁ আৰু আমি 100% দীপেন বড়ো ছাৰক জিকাই নিয়াটো আমি আমাৰ ফালৰ পৰা নিশ্চয় আমি দীপেন বড়ো ছাৰক জিকাই নিম বুলি আমি সকলোৱে এটা প্ৰতিধ্বনিৰে ক'ব লাগে। UPPL জিন্দাবাদ। আমি 100% দীপেন বড়ো ছাৰক আমি জিকাই নিয়াটো আমাৰ ফালৰ পৰা নিশ্চিত। থকাৰ পিছত কিবা ৰাস্তা ঘাটৰ সহায় পোৱা নাই, বহুত দিগদাৰ। BPF আৰু BJP একলগ হৈছে, আমাৰ মাইনৰিটি বহুত UPPLত এতিয়া যোগদান কৰিছে। আজি কমচে কম 20 জন আহিছে, যোনখিনি চব UPPL ভোট দিব। UPPL নীতি আজিকালি ভাল, BPF নাই। BJPৰ লগত এলায়েন্স হৈ গৈছে, সেইকাৰণে ভয় খাই আছে। BJPৰ লগত BPF ভোট নিদিয়ে, UPPL ভোট দিব চব মানুহ, মাইনৰিটি এলেকা।